পাগলাহত যা গৈ যা ঘৰলৈ যা। কথা ফাৰুক ৰহমান, পাঠ ৰিয়ানজ্যোতি শৰ্মা। পাগলাহত যা যা এতিয়া ঘৰলৈ যা। তহঁতে বহুত কষ্ট কৰিলি মোৰ বাবে, চকুলো টুকি টুকি এতিয়া ভাগৰি পৰিছা। খন্তেক জিৰণি লৈ যা। মই অৱশ্যে ভাগৰা নাই, মই নাভাগৰো। জংকীয়ে গীত গাই গাই মোক জোকাই আছে, দাদা মানি বেগত কোন এইজনী। জংকীক মই কৈছো, আকৰিজনী ৰচোন অলপ ৰ, মোৰ চিতাৰ ধোঁৱাৰ সতে পাখি লগাই উৰি যাম মই তোৰ দেশলৈ বুলি। পাগলাহত তহঁতেও পাগলা ময়ো পাগলা, মই জীয়াই থাকিম দে সদায় গানৰ মাজত তহঁতৰ বুকুত। তহঁতে দুখ নকৰিবি, নাহৰ ফুলাৰ বতৰত মোক এইবাৰ মঞ্চত নাপালেও কোনোবাই গাব দে। অ' নাহৰ ফুলাৰ বতৰ, অ' নাহৰ মোৰ মৰমৰ, অ' নাহৰ আনিলি তই বহাগৰে খবৰ। কিন্তু তহঁতে এইবাৰ বোকা নৃত্য নকৰিবি। তহঁতক কোনোবাই কিবা ক'লে মই নাথাকিম নহয় ক'বলৈ, খেন্তা কাকো খাতিৰ নকৰোঁ বুলি। পাগলাহত যাগৈ এতিয়া ঘৰলৈ যা। এনেকৈ ক'লে তহঁতেনো ক'ত শুনিবি। ৰহ গান এটিকে গাই দিছোঁ। লাহে দৈ বেলি ঐ যা গৈ যাবৰে হ'ল। ময়ো যাওঁতে, মোৰ চিতাগ্নিৰ সময়ত কিন্তু তহঁতে দুখ নকৰিবি। গৰিমাক সাহস দিবি, তাৰ সতে একেলগে গাই দিবি। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত। ধন্যবাদ।